নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত আজি মিনি ব্লগ দিম আৰু এইফালে আছে মন ভাই আৰু মই আছো। আমি আজি দুয়োজনে কামাখ্যাত গৈ আছো, মানে কামাখ্যা ফিলিংছটোই বেলেগ লাগে। আৰু আমি আহি পালো ৰেল গেটৰ পৰা ৰাইট চাইডে শুনি যাব লাগিব। ৰেল ৰাস্তাই গৈ আছো। গৰম কিন্তু ফাটা ফাটি দিছে ৰে। আৰু আমি আহি পালো ধূপধাৰা ষ্টেচন। মন ভাইৰ আজি কি হাঁহিৰে ভাই। ৰেল অহালৈকে অলপ পৰতে বহি ললো আৰু মোৰ লং ব্লগটো দিয়াই আছে। আপোনালোকে যদি চোৱা নাই চাব পাৰে, বহুত মস্তি লাগিছে। মানুহ চোনে ফাইনেলি আমি ৰেলত উঠি ললো আৰু কিন্তু মোৰ এটা বহুত চকুত লাগি আছে। ইফালে আছে কল আৰু এতিয়া কিবা আছে, খাওহে লাগি আছে। নহয় এনে ধেমালি কৰিছো। আৰু আমি আহি পাই গলো সেউজীয়া পথাৰ আৰু দীপৰ বিল পাব আৰু অলপ দূৰ আছে। যি পাৰো আপোনালোকক দুখাই আছো। ফাইনেলি পাই গলো আমি দীপৰ বিল চাবৰ কাৰণে দৰ্জাৰ মুখত বহি ললো। ফটো উঠিব বঢ়িয়া দীপৰ বিল। যোনে অহা নাই একবাৰ আহি চাবচোন। আৰু মোৰ নামিব সময় হ'ল আৰু আমি কামাখ্যা দি খোজকাঢ়ি গৈ আছো। আৰু আমি ষ্টিং ললো দুটা, ষ্টিং মাৰি যাম বেৰ কামাখ্যাত। আৰু আমি আহি পাই গলো মালিগাঁৱৰ অভাৰ ব্ৰিজটো কি ধুনীয়া লগা হৈছে। আৰু ডাইৰেক্ট বনাই দিলো কামাখ্যাত আহা। লং ব্লগ বনাওঁতে টাইমে নহল। কামাখ্যা ইয়াৰ চিয়াকাৰে আমি ঘৰত যাব ওলালো। আজি এইখিনিতে ভিডিঅ'টো বাই বাই।